মই নহয় আপোনালোকেও বিশ্বাস কৰিছিলে যে জুবিন দাৰ পোষ্টমৰ্টম ৰিপৰ্টটোত বহুত ভুলকৈ আহিব আৰু তাৰ বিনিময়তে এটা ভইচ মেছেজ দিছে। এই ভইচ মেছেজটো আপোনালোকে মন দি শুনক। আজি ৰাতি 2টা বজাত পোষ্টমৰ্টম কৰিব। আজি তাৰমানে প্লেন কৰি কিনে কৰিছে। আচ্ছা তাতে প্ৰিন্সিপাল গোটাই আহিছে। মোক এমএতে ফোন মাৰিছে। মোৰ ৰুমটো তাতে নাছিল আগতে, এনতে থাকে এনতে গেছি। তাৰমানে প্লেন কৰি আছে মোটামুটি 2টামান বজাত পোষ্টমৰ্টম কৰিব, ৰিপৰ্টটো কিবা কৰিব, কৰি কিনে সেনেকে উলাই দিব। এতিয়া মোৰ লগৰ এটা কনফাৰ্ম, একদম কনফাৰ্ম মোক ফোন কৰিছে। আচ্ছা প্ৰিন্সিপাল গোটাই আহিছে, বিয়াপতি প্ৰিন্সিপাল জিএমচিৰ যিমান আছে A to Z। আচ্ছা এতিয়া মই কি বুলি কয় প্ৰাগ নিউজৰ এটা ফোন মাৰছিলো, ফোনটো তোলা নাই। এতিয়া এই মই সেইকাৰণে আছো, কোনোবা যদি চিনাকি আছে কওঁ যাবা দি কবা তাক, কোনোবা চেনেলটো কথা পাতিছো। আপোনালোকে নিশ্চয় জানিছিলে যে ইয়াৰ মাজত কিবা এটা ৰহস্য সোমাই আছে, আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কিয়নো আমাক ন্যায় লাগে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰমেশ্যনবোৰ পাই থাকিবৰ কাৰণে।